এইখন তেজপুৰ উষা অনিৰুদ্ধ দেশ প্ৰেমৰ সেই কাহিনীয়ে ৰিঙিয়াই মতা তেজপুৰ এখন পৰিষ্কাৰ চহৰ পুৰাণ প্ৰসিদ্ধ বানাসুৰ আৰু শিলাস্তম্ভ বংশৰ ঐতিহ্য বহনকাৰী চহৰ এই তেজপুৰ পৰ্যটকক সদায় হাতবাউল দি মাতে এই চহৰে তেজপুৰে সোঁৱৰাই দিয়ে জ্যোতি বিষ্ণুক পুৰণি কালৰে পৰা বহু মঠ মন্দিৰে ভৰপূৰ তেজপুৰ মহাভৈৰৱ ভৈৰৱী হলেশ্বৰ আদি অনেক মঠ মন্দিৰে ভৰি আছে এই চহৰখন প্ৰসিদ্ধ বামুনী পাহাৰ চিত্ৰলেখা উদ্যান পৰ্যটকৰ বাবে তেজপুৰৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰুদ্ৰপদ হজৰ পুখুৰী আদি তেজপুৰত থকা পুৰাতত্ব সম্পদ এক কথাত অসমৰ সংস্কৃতি জগতৰ প্ৰাণকেন্দ্ৰ এই চহৰ সাহিত্য সংস্কৃতি সকলো ক্ষেত্ৰতে তেজপুৰ আগবঢ়া নতুন প্ৰজন্মৰ সাধনালব্ধ প্ৰতিভা আৰু ঐতিহ্যৰ সমাহাৰে তেজপুৰক সদায় নতুন মাত্ৰা দি আহিছে সংস্কৃতিৰ বৰঘৰ স্বৰূপ এই চহৰে জাতি ভাষা নিৰ্বিশেষে সকলোকে সোঁৱৰাই দিয়ে সম্প্ৰীতিৰ বাণী জ্যোতি বিষ্ণুৰ মহান সৃষ্টিয়ে তেজপুৰক দিয়ে অন্য এক চিনাকি য'ত প্ৰতিভাৰ শেষ নাই আশাৰঙী সপোনে খেদি ফুৰে ৰামধেনুৰ পোহৰ সেয়াই হৈছে তেজপুৰ